Hey guys, good morning. Welcome back to my YouTube channel. Pranabas of Entertainment বহুত স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল দেখি গম পালে আজি মই ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। চ' আপোনালোকক মানে জনাবলৈ আহিলোঁ নতুন বেচ আৰম্ভ হৈ গৈছে কাৰণ মোক বহুত ল'ৰা ছোৱালীয়ে SMS কৰি আছিলে ফেচবুকত, হোৱাটছএপত, ইনষ্টাগ্ৰামত, ইউটিউবত মানে বিশেষকৈ ইনষ্টাগ্ৰামত মই মন কৰা নাছিলোঁ ইমানকৈ ল'ৰা ছোৱালীয়ে SMS কৰি দিছে মানে পূৰা ফুল হৈ আছে ইনষ্টাগ্ৰামত। চ' ইনষ্টাগ্ৰামত মানে এটা কথাই বিশেষকৈ আহি আছে হোটেল মেনেজমেণ্টৰ বিষয়ে বস্তুৰ বিষয়ে আপুনি ভালকৈ অলপ বুজাই কওক। আৰু ছেকেণ্ড পইণ্টটো আহিছে নতুন বেচ কেতিয়া আৰম্ভ হৈছে। মই হোটেল মেনেজমেণ্টৰ বস্তুৰ বিষয়ে আগতে ভিডিঅ' বনাই দিছোঁ, আপোনালোকে চাব পাৰে। মোৰ ইউটিউবত গৈ আকৌ চাই ল'ব, আগৰ ভিডিঅ' আছে আপোনালোকে চাই ল'ব। আৰু হ'ল নতুন বেচ কেতিয়া আৰম্ভ হৈছে। বহুত ল'ৰা ছোৱালীয়ে SMS কৰিছিলে, মই গম পোৱা নাছিলোঁ মানে ইমানকৈ ল'ৰা ছোৱালীয়ে SMS কৰিছিলে ভালকৈ মানে মই ইনষ্টাগ্ৰামটো চলোৱা নাছিলোঁ। আৰু মই হোৱাটছএপত যিমানখিনি পাৰোঁ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰোঁ, ফেচবুকত যিমানখিনি পাৰোঁ ইনষ্টাগ্ৰামতো ৰিপ্লাই কৰোঁ। আৰু ইনষ্টাগ্ৰামত মানে মই বহুত দিন ভালকৈ মন কৰা নাছিলোঁ, বহুত ল'ৰা ছোৱালীয়ে SMS কৰিছে মানে। চ' সেইকাৰণে মই গম পোৱা নাছিলোঁ, আজি ফাইনেলি গম পাই গ'লোঁ, পৰহি দিনাত গম পাই গ'লোঁ যে নতুন বেচ আৰম্ভ হৈ গৈছে। সকলোৰে বাবে ভাল খবৰ, যিসকলে হোটেল মেনেজমেণ্ট কৰ্চ কৰিম বুলি ভাবিছে, যিসকলে ইণ্টাৰেষ্টেড সকলোৰে বাবে ভাল খবৰ। এই ভাল খবৰটো পোৱাৰ লগে লগে মানে মই ভিডিঅ'টো বনাই দিছোঁ। সেইকাৰণে আজি ভিডিঅ'টো বনাব আহিলোঁ। আজি ভিডিঅ'টো কোনো ধৰণৰ ব্লগ ভিডিঅ' নহয়, আজি এইটো ইনফৰমেশ্যন দিবলৈ আহিছোঁ। চ' সকলোকে চৰি মানে বহুত ল'ৰা ছোৱালীক মই ৰিপ্লাই দিব পৰা নাছিলোঁ, মানে গম পোৱা নাছিলোঁ, দেখা নাছিলোঁ। চ' আজি মই আহি গ'লোঁ ভিডিঅ'টো ৰিপ্লাই কৰিবৰ কাৰণে। চ' ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনাৰ ভিডিঅ'টো বনাই দিলোঁ। চ' SMS-টোত মানে এটা কথা উল্লেখ আছে যে 2023 জানুৱাৰী মাহৰ বেচ আৰম্ভ হৈ গৈছে। তাৰপিছত যিটো মই SMS পাইছোঁ সেই SMS-টোত এটা কথা উল্লেখ আছে যে আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, যোৰহাট এই 6খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী আপোনালোকে আহিব পাৰে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ যিটো কোৰ্চ আপোনালোকে আহিব পাৰে। এই কোৰ্চটো সম্পূৰ্ণ বিনামূলীয়া, খোৱা, থকা আৰু কাপোৰ পিন্ধা ড্ৰেছলৈকে সকলোবিলাক ফ্ৰী। আপোনালোকৰ পকেট খৰচ লাগে, আপোনালোকে নিজে চলিবৰ কাৰণে কিমান টকাত চলিব পাৰে আপোনালোকৰ। কোৰ্চটোত সম্পূৰ্ণ ফ্ৰী, আপোনালোকে 1 টকাও নালাগে, সম্পূৰ্ণ বিনামূলীয়া। তো যিসকলে আহিব বিচাৰিছে সকলোৱে, যিসকলে ইণ্টাৰেষ্টেড তো সকলোৱে আহিব পাৰে, সকলোৱে আহক যিসকলে আহিব বিচাৰে। চ' ইনফৰমেশ্যনটো ভালকৈ জনাই দিওঁ। আৰু এই 6খন ডিষ্ট্ৰিক্টৰ উপৰিও যদি কোনোবা আহিব বিচাৰে তেতিয়াহ'লে মই মেমটো সুধিছিলোঁ যে এই 6খন ডিষ্ট্ৰিক্টৰ উপৰিও যদি কোনোবা ল'ৰা ছোৱালী আহিব বিচাৰে তেতিয়াহ'লে কি কৰিব। তেতিয়াহ'লে মেমে কৈছিলে যে এপ্ৰিল মাহত আকৌ নতুন বেচ আৰম্ভ হ'ব, এপ্ৰিল মাহত আপোনালোকে আহিব পাৰে বুলি কৈছিলে। চ' যদি আপোনালোকে মেমহঁতৰ লগত কথা পাতিব বিচাৰে যে এইটো মাহতেই যদি বেলেগ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী যদি জইন হ'ব বিচাৰে তেতিয়াহ'লে মোক আপোনাৰ নাম্বাৰ আৰু ফোন নাম্বাৰ দিব, মই মেমহঁতক দি দিম, মেমহঁতৰ লগত ভালকৈ কথা পাতি ল'ব। আৰু যিসকলে এই 6খন ডিষ্ট্ৰিক্টত আছে সেইসকলে যদি এই কোৰ্চটোৰ বিষয়ে ইণ্টাৰেষ্টেড হয়, যদি জইন হ'ব বিচাৰিছে আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰ মোক দিব। এইটো হ'ল মোৰ ইনষ্টাগ্ৰাম আইডিটো প্ৰণৱজ্যোতি সোণোৱাল বুলি আছে। হোটেল মেনেজমেণ্টৰ বিষয়ে যিকোনো কথা যদি জানিব বিচাৰে তেতিয়াহ'লে মোক ইয়াতে আপোনালোকে SMS কৰিব। মই যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকলে ইণ্টাৰেষ্টেড হয় ইয়াতে SMS কৰিব, মই মেমহঁতক পঠাই দিম। আপোনালোকৰ নামসমূহ, আপোনালোকৰ ফোন নাম্বাৰ মেমহঁতক দিয়াৰ পাছত মেমহঁতে আপোনালোকক ফোন কৰিব। মেমহঁতে আপোনালোকক সকলো কোৰ্চটোৰ বিষয়ে জনাই দিব। জনাই দিয়াৰ পাছত মেমহঁতে আপোনালোকক এটা ডেট দিব। সেই ডেটটোত আপোনালোকে গুৱাহাটীত গৈ উপস্থিত হ'ব লাগিব। আৰু সেই ডেটটোতে আপোনালোকে গুৱাহাটীত প্ৰগতিত গৈ এডমিশ্যন লৈ সেইদিনাখনে লগে লগে আপোনালোকৰ হোষ্টেলত চিফ্ট হৈ যাব। আৰু ছেকেণ্ড পইণ্টটো আপোনালোকে BPL কেটেগৰী হ'ব লাগিব। BPL কেটেগৰী হোৱাৰ লগে লগে আপোনালোকে ইনকাম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড দুখন কম্পালচৰি লাগিবই। আৰু 3 নম্বৰ কথাটো হ'ল আপোনালোকে 18 years ওপৰ হ'ব লাগিব। আৰু 4 নম্বৰ কথাটো এটা উল্লেখ কৰা আছে যে আপোনালোকে 10 পাছ হ'বই লাগিব। আপোনালোকে 10 পাছ হ'ব লাগিব। যদি 10 পাছ হৈছে, যদি আপোনালোকে BPL কেটেগৰী হয়, যদি আপোনালোকে 18 years ওপৰ হয়, আৰু যদিহে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ হয় তেতিয়াহ'লে আপোনালোকে মোক SMS কৰক। যদি আপোনালোকে আহিবলৈ ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত SMS কৰক, আপোনালোকৰ নাম আৰু ফোন নম্বৰ দিয়ক। মই সেইখন মেমহঁতক পঠাই দিম। আপোনালোকৰ যিমানখিনি পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰিম, আপোনালোকে দিয়ক যিসকলে ইণ্টাৰেষ্টেড হয়। চ' আৰু যদি এনেকুৱা ধৰণে কিবা ইনফৰমেশ্যন লাগে তেতিয়াহ'লে মোক SMS কৰিব, মই সকলোবিলাক আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। মই পৰহি খবৰটো পাইছোঁ, পৰহি খবৰটো পোৱাৰ লগে লগে আজি ভিডিঅ'টো বনাই দিছোঁ। চ' মানে কালি মই বনাম বুলি ভাবিছিলোঁ, কালি বহুত ৰাতি হৈ গ'ল, ভাগৰ লাগিলে। চ' সেইকাৰণে কালি ভিডিঅ'টো বনাব পৰা নাছিলোঁ। আজি মোৰ ছুটি আছে সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ। আৰু প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ বহুত ল'ৰা ছোৱালীয়ে এই কোৰ্চটোৰ বিষয়ে ইণ্টাৰেষ্টেড। মই ইনষ্টাগ্ৰামত, ফেচবুকত আৰু হোৱাটছএপত SMS দেখিয়ে গম পাইছোঁ যে ইমানেই ল'ৰা ছোৱালী ইণ্টাৰেষ্টেড এই কোৰ্চটোৰ বিষয়ে মানে। চ' যাক যেনেকৈ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে কৈছোঁ আপুনি ইণ্টাৰেষ্টেড নহ'ব পাৰে, আপোনাৰ কিছুমান লগৰ, আপোনাৰ কিছুমান লগৰ, আপোনালোকৰ কিছুমান ঘৰৰ মানুহ, কিছুমান দাদা, ভাইটি, ভণ্টি বহুত ল'ৰা ছোৱালী ইণ্টাৰেষ্টেড হ'ব পাৰে। মোৰ SMS দেখি গম পাইছোঁ। চ'
চ' সেইকাৰণে কৈছোঁ প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব। তো যিমানখিনি পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকেও সহায় কৰা ভিডিঅ'টো প্লিজ সকলোৱে শ্বেয়াৰ কৰি দিয়ক। বহুত ল'ৰা ছোৱালী যিহেতু ইণ্টাৰেষ্টেড হৈ আছে, তো সহায় কৰিব পাৰে নিজৰে ভাল লাগে। আপুনিও সহায় কৰক, আপোনাৰ লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলো ভাইটি ভণ্টি সকলোকে শ্বেয়াৰ কৰি দিয়ক। আৰু মানে মোক কিছুমানে সুধি আছিলে যে দাদা আপুনি থকা ৰুমটো দেখাব, আপুনি চেলেৰি কিমান পায়, আপোনাৰ থাকি কেনেকুৱা লাগিছে, সকলোবিলাক সুধি আছিলে। চেলেৰিটো বাৰু নকওঁ। চ' আৰু ৰুমটো মানে মই ইয়াত যেতিয়া আহিছিলোঁ, ইয়াত মানে যোনটো ৰুমত আছোঁ সেইটো ৰুমত আহোঁতে আমাৰ হোটেলটো দেখাইছিলে, কিন্তু আমাৰ ৰুমটো দেখুওৱা নাছিলোঁ। চ' নিশ্চয় যদি পাৰোঁ মই আপোনালোকক দেখাব চেষ্টা কৰিম, কিন্তু আজি নেদেখাওঁ কাৰণ এইটো ভিডিঅ'টো মানে বহুত ইনফৰ্মেশ্যন ভিডিঅ' বনাইছোঁ। চ' সেই গতিকে মানে বেছি দীঘল নকৰোঁ, আমনিদায়ক হৈ যাব। ইনফৰ্মেশ্যনটো মোক পোৱাৰ লগে লগে ভিডিঅ'টো বনাই দিছোঁ, কাৰণ বহুত ল'ৰা ছোৱালী আহিব ইণ্টাৰেষ্টেড হৈ আছে। সেইকাৰণে ভিডিঅ'টো মানে লগে লগে বনাই দিলোঁ। সেইটো ইনফৰ্মেশ্যনটো আপোনালোকে যিমানখিনি পাৰে শ্বেয়াৰ কৰি দিয়ক। সেইটোৱে বনাবলৈ আহিলোঁ। নিশ্চয় আপোনালোকে যিমানখিনি কয় মই সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ক'বলৈ চেষ্টা কৰিম। চ' আজিলৈ ইমানেই আহিলোঁ। নেক্সট টাইমত আকৌ লগ পাম। বাই বাই, চি ইউ। ধন্যবাদ।